নিজকে সময় অৱশ্যই দিবা কিয়নো তুমিয়ে তোমাৰ প্ৰথম প্ৰয়োজন কায়া থাকিলেহে মায়া মানে মই ক'বলৈ গৈছোঁ যে প্ৰথম হ'ল তোমাৰ নিজৰ স্বাস্থ্য দেহতহে স্বাস্থ্য মন হয় নমস্কাৰ প্ৰিয় দৰ্শক মই মোৰ ইউটিউব চেনেল প্ৰেৰণা motivationলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি মই আপোনালোকৰ মাজত মোৰ মনৰ কিছু কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ আজি বিষয় হ'ল যে নিজৰ ওপৰত সময় ইনভেষ্ট কৰক বা নিজকে আপডেট কৰি ৰাখক প্ৰিয় দৰ্শক আজিৰ এই 21 চেঞ্চুৰীত আগৰ দিনবিলাকৰ বহুত বেছি সলনি হৈ গৈ আছে আৰু আহিবলগীয়া দিনবোৰ সাংঘাতিক ৰূপে পৰিৱৰ্তন হ'বলগীয়া আছে সেয়েহে আমি নিজকে আহিব লগা দিনবিলাকৰ লগত মিলি চলিবলৈ সাজু হৈ থাকিব লাগিব তেন্তে আমি বহুখিনি কথা শিকিব লাগিব প্ৰথম কথা হ'ল নিজৰ স্বাস্থ্য ভাল ৰাখিব লাগিব কিয়নো স্বাস্থ্যই হৈছে মানুহৰ প্ৰথম ধন অসুস্থ দেহত ভাল ঘৰত বা ভাল খাদ্য খালেও কিন্তু আমি সুস্থ অনুভৱ নকৰোঁ দ্বিতীয়তে নিজৰ মানসিক স্বাস্থ্য ঠিক কৰি ৰাখিব লাগিব মানসিক স্বাস্থ্য ঠিক নাথাকিলে সমাজ বা নিজৰ আলহী বন্ধু বান্ধৱী আৰু ঘৰৰ মানুহবিলাকৰ লগত মিলি চলিবলৈ অসুবিধা হয় আহিব লগা দিনবোৰ অত্যাধিক আধুনিক আৰু প্ৰযুক্তিবিদ্যাৰে হ'বলৈ গৈ আছে যদি আমি নিজকে এই যুগৰ লগত আপডেট কৰিবলৈ নাযাওঁ তেতিয়াহ'লে আমি বেকাৰ হৈ যাম এক্সাম্পল হিচাপে আপুনি দেখিব পাৰে যে বিলুপ্ত কোম্পানীবোৰে যিয়ে সময়ৰ লগত নিজকে সলনি কৰিব নোৱাৰাৰ কাৰণে আজি বিলুপ্তিৰ পথত গৈ আছে বা বেকাৰ হ'বলৈ গৈ আছে যেনে ব্লেকবেৰী আৰু নকিয়া মোবাইল ঠিক তেনেকুৱাই বহুত ভেহিকল ইণ্ডাষ্ট্ৰী বা বহুতো জীৱ জন্তুও বিলুপ্তিৰ পথত গৈ আছে আৰু টাটা আৰু মহিন্দ্ৰা কোম্পানীয়েও বছৰি একোখন নতুন গাড়ী লঞ্চ কৰি থাকে তেওঁলোকে সময়ৰ লগত আপডেট হৈ আছে ঠিক তেনেদৰে আৰু অন্যান্য বহুতো কোম্পানীয়েও ঠিক তেনেদৰে নিজকে ইনোভেশ্যন কৰি আছে আমি নিজকে আপডেট কৰিছোনে যদি নাই কৰা তেতিয়াহ'লে এতিয়াৰ পৰাই আপুনি নিজকে আপডেট কৰিবলৈ চেষ্টা কৰক বহুতো ঠিক তেনেদৰে বহুতো ব্যৱসায়ীয়ে অনলাইন পে'মেণ্ট একচেপ্ট নকৰাৰ কাৰণে তেওঁলোকৰ ব্যৱসায় লাহে লাহে ডাউন ফালে গৈ আছে ঠিক তেনেদৰে বহুতো লোকে এতিয়া বৰ্তমান যুগতো তেওঁলোকে অনলাইন বেংকিং ছিষ্টেম নজনাৰ কাৰণে বেংকে দৌৰিব লগা হৈছে তেওঁলোকৰ মূল্যৱান সময়খিনি তেওঁলোকে খৰচ কৰিব লগা হৈছে ঠিক তেনেদৰে বহুতো লোকে কম্পিউটাৰ নজনাৰ কাৰণে চাকৰি এৰিব লগা হৈছে ঠিক তেনেকুৱা আমাৰ সমাজত এতিয়াও বহুতো উদাহৰণ আছে গতিকে প্ৰিয় দৰ্শক নিজৰ ভাল লগা কাম কৰক প্ৰতিটো কামেই সৰু বা ডাঙৰ তেনেকুৱা একো নহয় প্ৰতিটো কামেই আপুনি কৰি যাওক আৰু সময়ৰ লগে লগে তাক আপডেট কৰি লৈ যাওক কম্পিউটাৰে হওক লেপটপে হওক এইবিলাক চলোৱাত আমি ইণ্টাৰনেটৰ কামত আমি নিজকে ডেভেলপ কৰিব লাগিব আহিব লগা জেনেৰেশ্যনত হয়তো নহ'লে আমি এইবোৰ নাজানিলে আমি নিজকে হেৰুৱাব লাগিব কাৰণ আহিব লগা জেনেৰেশ্যনৰ আমাৰ নাতি পুতাবিলাকে তেওঁলোকে মোবাইলত ব্যস্ত থাকিব লেপটপত ব্যস্ত থাকিব আমি যদি একো নাজানো তেতিয়াহ'লে আমাৰ লগত হয়তো কথা পাতিবলৈ আৰু সময় নাথাকিব গতিকে প্ৰিয় দৰ্শক যে মই এইটোৱে ক'ব খুজিলোঁ নিজক সময় দিয়ক অলপ সময় দি নিজকে ডেভেলপ কৰক আৰু আহিব লগা দিনবোৰতো যাতে আমি এনেদৰে নিজকে আমি মিলাই যাব পাৰোঁ আজিৰ যুগত কিন্তু ফিজিকেলতকৈ মেণ্টেলি নিজকে আপডেট কৰিব লাগিব আগৰ আৰ্নিং স্কিল আৰু এতিয়াৰ আৰ্নিং স্কিল বহুত ডিফাৰেঞ্চ হৈ পৰিল পাৰ্থক্য হৈ পৰিল আপুনি দেখিব পাৰিছে যে কম বয়সতে বহু লোকবিলাকে মডাৰ্ণ আৰ্নিং স্কিল উপয়োগ কৰি কম লিখা পঢ়া কৰিও নিজকে ছাকচেছফুল কৰি মানুহক এক্সাম্পল হিচাপে আগবঢ়াইছে প্ৰিয় দৰ্শক মই ক'ব বিচাৰোঁ যে কোনো এদিনত বা এমাহত ছাকচেছফুল কেতিয়াও নহয় কিন্তু সেই বুলি আমি চেষ্টা নকৰাকৈ বহি থকাটো একেবাৰে ভুল কথা
মই পাৰ্চনেলি বিশ্বাস কৰোঁ যে ডক্টৰ APJ কালাম ছাৰে কোৱা কথাষাৰ যিয়ে আমাৰ লক্ষ্য প্ৰাপ্তি কৰাৰ মুখ্য কাৰণ এয়া হৈছে যে গ্ৰেট এইম মানে ডাঙৰ সপোন দেখিব লাগে কণ্টিনিউৱাছলি একুৱাৰিং নলেজ ই সপোনৰ বিষয় একেলেঠাৰিয়ে জ্ঞান অৰ্জন কৰি যাব লাগে হাৰ্ড ৱৰ্ক কঠোৰ পৰিশ্ৰম কৰি যাব লাগিব আৰু পাৰ্চিভাৰেন্স মানে সেই লক্ষ্যটো প্ৰাপ্ত কৰাৰ কাৰণে দৃঢ়তাপূৰ্বক হৈ থকা হে প্ৰিয় দৰ্শক আমি নিজকে সময় দিওঁ আহক মানুহৰ লগত অদৰকাৰী কিছু কথা পাতি সময় নষ্ট নকৰিব আৰু নিজকে যেন সময়ৰ লগত মিলাই ৰাখি যায় যেন ধন্যবাদ কেনেকুৱা লাগিলে এই ভিডিঅ' চাই যদি ভাল পায় তেনে